বিহুৰ তিল পিঠা কেইটা কেনেদৰে বনালোঁ তাৰে অলপ ভিডিঅ' আপোনালোকলৈ আগবঢ়ালোঁ। এয়া দেখিছে, এয়া হৈছে তেল পিঠাৰ কাৰণে পিঠা খুন্দি আনিলোঁ আৰু তিল পিঠাৰ কাৰণেও ভালেখিনি পিঠা খুন্দিলোঁ। এয়া হৈছে তিল পিঠাৰ কাৰণে খুন্দিলোঁ পিঠাখিনি। হেল্ল' গাইজ, নমস্কাৰ, মই চিমা, আপোনালোকৰ Saikia Assam চেনেলটোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বিহু বুলি বহুত দেৰিকৈ হ'লে পিঠা বনোৱা ভিডিঅ'টো আগবঢ়াবলৈ লৈছোঁ আপোনালোকৰ বাবে। এয়া দেখিছে, ভালেখিনি পিঠা খুন্দিলোঁ তিল পিঠাৰ কাৰণে। ডাবৰটো তেনেকৈ ওপৰৰ পৰা দেখালে বহুত কম যেন লাগে আৰু এইখিনি তেল পিঠাৰ কাৰণে, এইখিনি তিল পিঠাৰ কাৰণে। আৰু বিহুৰ আগদিনাখন যিদিনা পিঠা বনাইছিলোঁ সেইদিনাখনে ভিডিঅ'টো কৰি থৈছিলোঁ। সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'টো দিব পৰা নাছিলোঁ। আৰু ইয়াত দেখিছে, মই পিঠা বনাবলৈ এতিয়া ৰেডি কৰি লৈছোঁ। পিঠাখিনি এনেকৈ লাহেকৈ দি তিলৰ গুড়ি আৰু চেনি যিখিনি মিক্সিত দি মই গুড়ি কৰি লৈছিলোঁ। গোটা হৈ থাকিলে তিলৰ গোন্ধটো নোলাই, সেইকাৰণে মই মিক্সিত পিচি দিওঁ। আৰু ইয়াত দেখিলে ঘূৰাই পেলাই পিঠাখন এটা পিঠা হৈ গ'ল এনেদৰে। আৰু এনেকুৱা হৈছে যে এখনতে মোক কেমেৰাটো ধৰিব লগা হৈছে, এখনতে ভিডিঅ' কৰিব লগা হৈছে। অৱশেষত পিঠা ইমানখিনি বনালোঁ আৰু ভালেখিনি পিঠা বনাবলৈ বাকী আছে। বাকীখিনি খাই বৈ বনাই থাকিম আৰু নতুন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো সামৰণি মাৰিলোঁ।